প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উদযাপনৰ আহ্বান নগাঁও মহাবিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰী ল'লে শপত। ব্যৱহাৰ কৰি ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰি আৰু এই বাৰ্তা আমি সমাজৰ বিভিন্ন স্তৰলৈ লৈ যাম আৰু নগাঁও কলেজে এই বছৰৰ দৰে প্ৰতি বছৰে এই সজাগতা প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উদযাপন কৰাৰ শপত ল'লে নগাঁও মহাবিদ্যালয়ৰ অট'নমাছে। সোমবাৰে মহাবিদ্যালয়ৰ চৌহদত শিক্ষক গোট আৰু ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ ৰাসায়নিক সামগ্ৰীৰে উৎপাদিত ৰঙেৰে ফাকুৱা নেখেলাৰ শপত গ্ৰহণ কৰে। অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকীৰ উপস্থিতিত অধ্যাপক ডক্টৰ ভুৱন চন্দ্ৰ চুতীয়াই শপত পাঠ কৰায়। এই অনুষ্ঠানতে নগাঁও পৌৰসভাৰ এটা সজাতি দল উপস্থিত হৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক গোটৰ মাজত বাঁহেৰে সাজি উলিওৱা পৰিৱেশ অনুকূল ফিচকাৰী প্ৰদান কৰে। নগাঁৱৰ পৰা জিনজিন বৰাৰ ৰিপৰ্ট।